মণিপুৰ নামৰ এখন গাঁৱত বিৰাজ নামৰ এজন দৰিদ্ৰ আম বিক্ৰেতা বাস কৰিছিল। তেওঁ আম বিক্ৰী কৰি নিজৰ পৰিয়ালৰ জীৱিকা চলাইছিল। দৰিদ্ৰতাৰ বাবে তেওঁ জীৱনত বহুতো কষ্ট আৰু সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। আম লৈ লওক, তাজা তাজা আৰু ৰসাল আম লৈ লওক। ঐ ভাই, আম কিমান দাম লৈছা? 60 টকা কিলো দাদা। আৰে বাপৰে, ইমান দামী! তোমাৰ আমত হীৰা লগোৱা আছে নেকি, নে কাটিলে হীৰা পাম? নাই দাদা, ক'তনো আমত হীৰা পাব? এতিয়া বাগিচাৰ পৰা নতুনকৈ ছিঙি আনিছো, একেবাৰে তাজা। এতিয়াতো আমৰ দাম বহুতখিনি বাঢ়িলে। লওক, অকল 60 টকাহে কিলো। নহয়, 25 টকা কিলো দিয়া যদি দিয়া, নহ'লে মই বেলেগৰ পৰা ল'ম। 25 টকা? এইটোতো বহুত কম হৈছে দাদাজী, ইমান কমটো নহ'ব। ঠিক আছে, তোমাৰ আম তোমাৰ লগতে ৰাখা, মইতো যাওঁ। এনেকৈ সেই মানুহজন গুচি গ'ল। আজি মোৰ এটা আম বিক্ৰী হোৱা নাই। গোটেই দিন যোৱা পাছত এজন গ্ৰাহক আহিছিলেহে, সেয়ে তাকো নলোৱাকে গুচি গ'ল। কি যে হ'ব আজি। হে বিৰাজ, কি ভাবি আছা? নমস্কাৰ মুখিয়াজী। হয় নমস্কাৰ। কি হ'ল, কিয় ইমান চিন্তাত আছা? মুখিয়াই সোধাত বিৰাজে সকলো কথা কৈ দিলে। মুখিয়াই মনতে ভাবিলে, এই আমবোৰ সঁচাকৈ বহুত ভাল আৰু তাজা। সেই মানুহটো মূৰ্খ আছিল, সেইবাবে এই আমবোৰ নললে। মই কাম এটা কৰোঁ, অলপ কম দামত এইবোৰ কিনি ল। বিৰাজ, এনে কৰা, তুমি মোক 33 টকা কিলো হিচাপে 8 কিলো আম দি দিয়া। ঠিক আছে মুখিয়াজী, মই এতিয়াই দিছোঁ। বিৰাজে মনতে ভাবিলে, যি হওক, মুখিয়াজীটো ইমান কম কৰা নাই, ইমান দেৰিৰ পৰা অলপো বিক্ৰী হোৱা নাই। এই টকাৰে কিবা বস্তু নিব পাৰিম। মুখিয়াজী আম লৈ গুচি যোৱা পাছত আৰু বিৰাজো ঘৰলৈ গ'ল। এই শুনিছানে, ভাল কৰিলা আজি সোনকালে আহি। কি হ'ল মীৰা, তুমি ইমান চিন্তিত কিয়? মাৰ স্বাস্থ্য বহুত বেয়া হৈছে, তেওঁৰ বহুত জ্বৰ উঠিছে। মীৰা, তুমি কি কৈছা? ৰখা, মই এতিয়াই বৈদ্যৰাজক লৈ আহোঁ। বিৰাজে বৈদ্যৰাজীক ওচৰলৈ যাব ল'লে। তেতিয়াই ৰাস্তাতে বহুত ডাঙৰ বৰষুণ আৰম্ভ হ'বলৈ হ'লে। তথাপিও তেওঁ মাকক বচাবলৈ যেনে তেনে গৈ বৈদ্যৰাজীৰ ঘৰত পালেগৈ। সকলো কথা বৈদ্যৰাজীৰ আগত কৈ দিয়ে। তাৰ পাছত বৈদ্যৰাজীক লগত লৈ ঘৰলৈ আনে। বিৰাজ, তোমাৰ মাৰ বহুত জ্বৰ। এটা বিশেষ ঔষধেহে ভাল কৰিব পাৰিব, কিন্তু সেইটো বহুত দামী। বৈদ্যৰাজী, আপুনি টকাৰ চিন্তা নকৰিব, অকল মোৰ মাক ভাল কৰি দিয়ক। তাৰ পাছত বৈদ্যৰাজীয়ে ঔষধ দি ঘৰলৈ গুচি যায়। ঠিক এনেদৰে কিছুদিন গুচি যোৱা পাছত বিৰাজৰ মা ভাল হৈ উঠে। কিন্তু বিৰাজৰ আম বিক্ৰী দিনক দিনে কমি গৈ আছিল। তেওঁ দিনে মাত্ৰ 30 বা 40 টকাহে উপাৰ্জন কৰিব পাৰিছিল। তাৰ পাছত এদিন মীৰাই কৈছিল, হেৰা, ইমান টকা ক'ত পালে? আজি মুখিয়াজীয়ে মোৰ পৰা বহুত আম কিনি লৈছিল। এই টকা তাৰ পৰা পোৱা গৈছিল। মানে সকলো টকা মাৰ ঔষধতে গ'ল? হয়, এতিয়া মোৰ হাতত একো নাই। হেই, শুনিছানে, আজিৰ দিনটোত ঘৰত খাবলৈ একো নাই। তুমি চিন্তা নকৰিবা মীৰা, মই কিবা ব্যৱস্থা কৰিম। হে ভগৱান, কিবা কৰি আজি বিক্ৰী কৰি দিবা। মই আম বিক্ৰী কৰিবলৈ যাম। ইমানে কৈয়ে আমৰ টোপোলাটো লৈ বিৰাজে আম বিক্ৰী কৰিবলৈ গাঁৱলৈ গুচি যায়। ৰাতিপুৱাৰ পৰা আন্ধাৰ হ'বলৈ হ'ল, এতিয়ালৈকে এটা আম বিক্ৰী হোৱা নাই। হে ভগৱান, এতিয়া কি কৰিম? ঘৰটো খাবলৈ একো নাই, কিবা এটাতো সহায় কৰা। বিৰাজে এইবোৰ ভাবি থাকোঁতে সেই সময়ত এজন সাধু মহাৰাজ আহি আছিল। ভিক্ষাম দেহি। তুমি এইটা দিলে ঈশ্বৰে তোমাক 100টা দিব। নমস্কাৰ সাধু মহাৰাজ, আপোনাক কিবা লাগে নেকি? হয় পুত্ৰ, মই এজন ঋষি হয়। গাঁও গাঁও পৰা মই ভিক্ষা মাগি আছো। কেনেকুৱা ভিক্ষা সাধু মহাৰাজ? পুত্ৰ, মই মোৰ ছাত্ৰৰ বাবে আহাৰ আয়োজন কৰি আছো। সেইবাবে মই গাঁও গাঁও পৰা ভিক্ষা মাগি আছো। পুত্ৰ, তুমি বিচৰা যদি নিজৰ ইচ্ছা মতে যিকোনো দিব পাৰা। ক্ষমা কৰিবা সাধু মহাৰাজ, এতিয়া মই দিবলৈ মোৰ লগত একো নাই। না আজি কিবা বিক্ৰী হৈছে, না ঘৰত কিবা আছে। পুত্ৰ, তুমি মোক এই আমবোৰ দিব পাৰিবানে? মনতে ভাবিবলৈ ল'লে। এই আমবোৰ মই সাধু মহাৰাজক দিব পাৰোঁ। এতিয়া আন্ধাৰ হ'বলৈ হ'ল, কালিলৈ বিক্ৰী কৰিবলৈ হ'লে আমবোৰ বেয়া হৈ যাব। তাতকৈ আনৰ পেটটো ভৰিব, এইটো ভাল হ'ব। ঠিক আছে সাধু মহাৰাজ, আপুনি আম লৈ যাব পাৰে। বিৰাজৰ কথা শুনি সাধু মহাৰাজে আমৰ টোপোলা পৰা কেইটামান আম লৈ, এইটো কি সাধু মহাৰাজ, আপুনি আম ইমান কম কিয় ল'লে? সকলো লোক, পুত্ৰ, মই যদি সকলো আম লৈ যাওঁ
তুমি কি বিক্ৰী কৰিবা একো নহয় সাধু মহাৰাজ মই কালিলৈ ছিঙি আকৌ বিক্ৰী কৰিব পাৰিম মই গোটেইবোৰৰ আম কেনেকৈ নিব পাৰিম সাধু মহাৰাজ আপুনি এটা কাম কৰক মোক কৈ দিয়ক ক'লে নিব লাগে মই তাতে থৈ আহোঁগে ঠিক আছে পুত্ৰ বলা মোৰ লগত এইটো কৈয়ে সাধু মহাৰাজে বিৰাজক লগত লৈ জুঙলৰ ফালে গুচি যায় কিছুদূৰ যোৱা পাছত তাৰ এটা সৰু কোটা পায় ধন্যবাদ পুত্ৰ সাধু মহাৰাজ ধন্যবাদৰ কোনো কথা নাই এইটো মোৰ কৰ্তব্য আছিল এইটো লগ এজনী চৰাইজনীৰ নাম মণি আজিৰ পৰা এইজনী তোমাৰ কিন্তু মই কি কৰিম ইয়াক এইটো সাধাৰণ চৰাই নহয় এইটো তোমাৰ ভাগ্যৰ সংকেত যেতিয়ালৈকে এইটো তোমাৰ লগত থাকিব তেতিয়ালৈকে তোমাৰ ভাগ্য উজ্জ্বল হৈ থাকিব কিন্তু ইয়াৰ কথা কাকো নকবা